কবিতাৰ শিৰোনাম মাক নোহোৱা ল'ৰাবোৰ। কবি বশিষ্ঠদেৱ ফুকন। মাক নোহোৱা ল'ৰাবোৰৰ বুকুত একোটা কাহিনী থাকে। বুকুৰ দৰিয়লিত সেই কাহিনীক তেওঁলোকে লালন কৰে। কাহিনীটোৱে কেতিয়াবা তেওঁলোকক কন্দুৱায়, কেতিয়াবা নিচুকায়। দুখৰ ভৰত দোঁ খাই পৰা দিনবোৰত, শোকে বুকু বিদাৰি যোৱা সময়বোৰত মমত্বৰ আঁচল এখন বিচাৰি হাহাকাৰ কৰে তেওঁলোকে। নিচুকনি গীতৰ সুৰ এটা বিচাৰি পাৰ কৰে নিদ্ৰাহীন নিথৰ ৰাতি। মাক নোহোৱা ল'ৰাবোৰে কেতিয়াবা নিজানত নিৰলে কান্দে। নীৰৱে সৰা চকুলোবোৰ নিজেই মচে। মাক নোহোৱা ল'ৰাবোৰ একাকী, মাক নোহোৱা ল'ৰাবোৰ মেজাজী, মাক নোহোৱা ল'ৰাবোৰ অভিমানী। মাক নোহোৱা ল'ৰাবোৰক কেতিয়াবা বদনামে খেদি ফুৰে। বাট এৰি অবাটে যোৱা বুলি বতাহত গুজব উৰে। অৱশ্যে মাক নোহোৱা ল'ৰাবোৰে বিষণ্ণতাৰ বেহেলাৰে বজাব জানে আশা সপোনৰ স্বৰলিপি। নীলকণ্ঠ হৈও বগাব পাৰে সফলতাৰ সীমাদ্ৰী। মাক নোহোৱা ল'ৰাবোৰৰ বুকুত একোটা কাহিনী থাকে। বুকুৰ দৰিয়লিত সেই কাহিনীক তেওঁলোকে লালন কৰে। ধন্যবাদ।